ছাত্ৰ-ছাত্ৰীসকল আজিতো মই ক্লাছ 10ৰ এতিয়া প্ৰথম তোমালোক গণিতৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিম তোমালোকে ভালদৰে চাই ল'বা এইখিনি উত্তৰখিনি নিজে বিচাৰি ল'বা তোমালোকে মইতো প্ৰথম এতিয়া কুৱেশ্যনখিনি দি ল'ম তাৰপিছত তোমালোকে উত্তৰখিনি ক'ব পৰা চাবা মই বহুত দৰকাৰী কুৱেশ্যন কেইটামান দিম বা পৰীক্ষাত আহিব পাৰে এতিয়াও এইবোৰ চাব নালাগে আৰু পৰীক্ষাত যিখিনি আহিল তোমালোকে লিখিলেই হ'ল এতিয়া চাই পেলাই ভালকৈ এতিয়া দৰা ভিডিঅ'টো আৰম্ভণি কৰোঁ প্ৰথমতে তোমালোকে চাবা এইটো এই অংকটো তোমালোকে ভালদৰে চাবা এইটো মই দেখাই দিছোঁ অনুশীলনী 3.3 2 নম্বৰ যোনটো কুৱেশ্যন আছে সেইটো তোমালোকে ভালদৰে চাই ল'বা নেক্সট 3 নম্বৰৰ এই গোটেইকেইটা চাই ল'বা গোটেইকেইটা মানে বেছি চাব নালাগে 3 নম্বৰ একটো একদম ভালদৰে তোমালোকে চাই ল'বা 3 নম্বৰ যোনটো এই 6 নম্বৰটো আছে সেই 6 নম্বৰ তোমালোকে ভালদৰে চাই ল'বা এই কুৱেশ্যনটো বহুতে দৰকাৰী হয় মই পেজ নম্বৰটো দেখাইছোঁ পেজ নম্বৰটো হৈছে 82 নম্বৰ পেজ হয় তোমালোকে এটা ভালকৈ চাই ল'বা নেক্সট পেজ নম্বৰ 86 ৰ পৰা মই কেইটামান ইম্পৰ্টেণ্ট দি দিছোঁ যোনটো 2 নম্বৰৰ যোনটো 1টো আৰু 2টো আছে এই দুটা ভালদৰে অলপ চাই ল'বা এইকেইটা বহুত দৰকাৰী হয় তোমালোকে অপনয়ন প্ৰতিস্থাপনা বৰ্জ্য গুণন পদ্ধতি গোটেইকেইটা ভালদৰে শিকি যাবা যাতে ইয়াৰ পৰা বহুকেইটা কমন আহে হা অনুশীলনী বা ইয়াৰ পৰা চাই ল'বা গোটেইখিনি ইয়াৰ পৰা দুটা একদম বহুত ভালকৈ চাবা বহুতে দৰকাৰী হয় এইকেইটা বাকী তলকেইটা ইমানো দৰকাৰী নহয় মানে এইকেইটা ইমান নাহে ওপৰকেইটা ভালদৰে চাই ল'বা ঠিক আছে নেক্সট মই দেখাই দিছোঁ নেক্সট ছাত্ৰ-ছাত্ৰীসকল 3.6ৰ পেজ নম্বৰ মই তোমালোক দেখাইছোঁ 97ৰ 3.6ৰ এই অংককেইটা অলপ ভালদৰে চাবা কাৰণ এই অংকটো প্ৰায় আহিয়ে থাকে ক'ৰবাত 2 নম্বৰ অংকটো যোনটো আছে নেক্সট এইকেইটা অংক তোমালোকে চাই ল'বা এইকেইটা অংক বহুতেই দৰকাৰী হয় বহুত আহি থাকে তাৰপিছত 1 2 নম্বৰ 1 এই মানে এইখিনি তোমালোকে ভালদৰে চাই ল'বা এবাৰ প্ৰেক্টিছ কৰি ল'বা নিজে ভালদৰে মনত থাকি যাব হা তাৰপিছত এই অংকটো 6 নম্বৰ অংকটো 7 8 নম্বৰ অংকটো এইকেইটা মানে ভালদৰে তোমালোকে মন দি চাই ল'বা যাতে পৰীক্ষা যদি আহেও তেতিয়া তোমালোকে গণ্ডগোল নহয় বাকী এইফালৰ পৰা চাব নালাগে ইমান আৰু কিন্তু এই গোটেইকেইটা সূত্ৰকেইটা ভালদৰে তোমালোকে চাই যাবা তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 4.2 পেজ নম্বৰ মই দেখাইছোঁ এখন 9 হয় তাৰপিছত যোনটো আছে তোমালোকৰ 3 নম্বৰৰ দুটা সংখ্যা ওলোৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 এইটো তোমালোকে অংকটো ভালকৈ চাই ল'বা বাকী এই 3 নম্বৰৰ অংকটো এটা আছে এইটো ভালকৈ তোমালোকে চাই ল'বা 3 নম্বৰ অংকটো তাৰপিছত তোমালোকে এইটো যোনটো 7 নম্বৰ অংকটো আছে 8 নম্বৰৰ আছে মই ইয়াত ৰং কলম দাগ দি ৰাখিছোঁ এই 8 নম্বৰ অংকটো ভালকৈ তোমালোকে চাই ল'বা এই 8 নম্বৰ অংকটো বহুতে দৰকাৰী হয় আৰু তাৰপিছত তোমালোকে উদাহৰণ ইয়াত চাব পাৰা এইটো 4 নম্বৰ উদাহৰণটো মইতো ইয়াত সকলোকে উদাহৰণো শিকাইছোঁ তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 4.3 এই অংকটোৰ পৰা এইখিনি অংকখিনি ভালকৈ চাই ল'বা তোমালোকে বৰ্গ সম্পূৰণ পদ্ধতিৰে এইখিনি কৰিব লাগে নেক্সট এই তলখিনি চাবা তুমি আজিৰ পৰা 3 বছৰৰ আগতে আৰু 5 বছৰৰ পিছৰ সমানৰ বয়সৰ প্ৰতিক্ৰমবোৰ যোগফল 1/3 তেতিয়াহ'লে আমাৰ তেওঁৰ বৰ্তমান বয়স উলিওৱা এইটো আমাৰ অংকটো বহুতে দৰকাৰী হয় এইকেইটা অংককেইটা তোমালোকে চাই ল'বা ভালদৰে এইকেইটা এই 3 নম্বৰ যোনকেইটা আছে সমীকৰণকেইটা মূল নিৰ্ণয় কৰা মূল উলিওৱাকেইটা এইকেইটা তোমালোকে ভালদৰে চাই ল'বা কাৰণ এইকেইটা বহুত দৰকাৰী হয় আহিয়ে থাকে প্ৰায় নেক্সট তোমালোকৰ বাবে আৰু এতিয়াতো এই সূত্ৰকেইটা চোৱা এইকেইটা তোমালোকে মন দি চাই ল'বা দুটা ছাত্ৰ-ছাত্ৰীসকলে 5.3 184 পেজৰ 148 পেজৰ তোমালোকে এতিয়া এই প্ৰথমটো ছেকেণ্ডটো এইকেইটা ভালদৰে কেনেকৈ কৰে চাই যাবা নিয়মটো এবাৰ মনত থাকিলে হৈ যাব তোমালোকৰ নেক্সট ছাত্ৰ-ছাত্ৰীসকল এই অংকটো 4 নম্বৰ অংকত দেখিছা তোমালোকে এই 4 নম্বৰটো এই অংকটো ভালকৈ মন দি ৰাখিবা এইটো পৰীক্ষাত বহুতবাৰ আহিছে আৰু আহিবও পাৰে নেক্সট এই 12 নম্বৰ 13 নম্বৰ 14 নম্বৰ এই অংককেইটা তোমালোকে মন ভালকৈ ৰাখিবা এইকেইটা আহি যাব পাৰে কোনো গেৰাণ্টি নাই ছাত্ৰ-ছাত্ৰীসকল নেক্সট এফালৰ পৰা ইমান আৰু নাই আৰু মই আগৰ আৰু কেইটামান 5.2 অংক দি দিছোঁ তোমালোকৰ দৰকাৰী যোনখিনি তোমালোকে চাই যাবা এই চোৱা এই 4 নম্বৰ অংকটো এই 4 নম্বৰ অংকটো যোনটো আছে এইটো অংকটো তোমালোকে সমাধান কৰিছোঁ কোনটো ওপৰত 78 হ'ব এই অংকটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা নেক্সটতে তোমালোকৰ এইটো কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য এই অংকটো তোমালোকে মন দি ভালকৈ চাই যাবা এইটো পৰীক্ষাত আহিব পাৰে বহুকেইটা তাৰপিছত নেক্সট এইকেইটা তোমালোকে MCQ কেইটা এইকেইটা ভালকৈ চাই ল'বা কাৰণ MCQ ইয়াৰ পৰা এটা আহিব পাৰে তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' পিছলৈও পাই থাকিবা মেট্ৰিকত আহিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ মই দিয়ে থাকিম এনেকুৱা ধৰণে যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ